আজি ইয়াতে উপস্থিত হোৱা সকলোকে সাংবাদিক বন্ধুগণক ধন্যবাদ জনাই আজি আমি দেৱৰগাঁও সমষ্টিৰ হৈ ইমানেই দুখ প্ৰকাশ কৰিব লগা এটা পৰিস্থিতি হ'ল যে আজিৰ দিনত আমাৰ এই সমষ্টিৰ পৰা ৰাইজে বহুতো আশাৰে এজন দায়িত্বহীন মানুহক যোনে BTCৰ প্ৰাক্তন চিফ আছিলে তেখেতক পুনৰ 20ৰ ইলেকশ্যনত বহুত মৰমেৰে ভোট দি পঠাইছিলে মনত আশা লৈ যে তেখেতে ৰাইজৰ কাম কৰিব কিন্তু আমি আজি কি চাবলৈ পাই আছোঁ আজি BTCত এছেম্বলি সেশন 6বাৰ হৈ গ'ল তেখেতে তাৰ লগতে এবাৰো সেই সেশনত এবাৰো এটেণ্ড কৰা নাই ইমান সেশনবিলাক হৈ আছে আৰু ইয়াতে এই অঞ্চলৰ এই বৃহৎ দেৱৰগাঁও সমষ্টিৰ অঞ্চলত ইমান দাবীবিলাক ৰাইজৰ অসুবিধাবিলাক তেখেতে আজিলৈকে এছেম্বলিত উত্থাপন কৰা নাই তেখেতে নামতে এজন জনপ্ৰতিনিধি হৈ আছে এতিয়া তো এনেকুৱা জনপ্ৰতিনিধি নহয় তেখেতে পদত্যাগ কৰিব লাগে একচুৱেলি যদি জনপ্ৰতিনিধি হৈ জনসেৱা নকৰিব নোৱাৰে তেনেহ'লে আমি দেৱৰগাঁও ৰাইজৰ পৰা তেখেতক কম যে তেখেতে যেন এই নামৰ জনপ্ৰতিনিধি পদটো নাৰাখে আৰু আজিৰ ডেটত তেখেতে MC হৈ পেলাই আজিলৈকে আমাৰ দেৱৰগাঁও সমষ্টিৰ এজন মানুহৰো খা খবৰ লোৱা নাই ধন্যবাদ কথাটো এইটোৱে সকলোৱে আমি মানে দুখিত আমাৰ ওচৰতে হাগ্ৰামাই নিজে বহুত দিন আমাৰ ৰাজত্ব কৰিল আমাৰ ৰাইজৰ হৈ এটা কথা আমাৰ ৰাইজৰ আমাৰ ওচৰতে ক'ব গ'লে বালাগাঁও পাতৱান আমাৰ হাগ্ৰামাৰ ঘৰৰ ওচৰতে হয় কিন্তু আমাৰ এই ৰাজবংশী মানুহবিলাকক দুটা গাঁও আছে এই দুটা গাঁৱত মানে অলপ ভাল কৰি চোৱা চিতা কৰে আজি পৰ্যন্ত কোনো ভাল ঘৰ দুৱাৰ মানে দিব পৰা নাই গতিকে মোৰ এইখিনি বহুত দুখ লাগিছে মানে আমি ইমান বিশ্বাস কৰি ইয়াক আমি বহুত দিনৰ পৰা ভোট দি আমি হৈৰাণ হৈ গৈছোঁ তাৰমানে আমাৰ কোনো আমি ইয়াক মানে ইমান ওচৰতে ঘৰ তথাপি আমি এদিনো ইয়াত আজি পৰ্যন্ত লগ পোৱা নাই ক'ব গ'লে তো এনেকৈ আমি বহুত মানে দুৰ্ভাগ্য বুলি ক'ব লাগিব গতিকে আমাৰ ফালৰ পৰা আমাৰ যিখিনি পাব লগা সেইখিনি আমিতো বঞ্চিত হৈ আছোঁ আজি পৰ্যন্ত এতিয়ালৈকে আমাৰ কোনো এটা আমাৰ খবৰ ল'বও নাহে গাঁৱতো নাহে ওচৰতে আমাৰ গাঁওখিনি তথাপিও আজি কোনোবাই ভালে আছে না বেয়া আছে এইখিনি যাতে খবৰ নলয় তেতিয়া এই প্ৰতিনিধি যোন থাকি আমাৰ MCLতো ইয়াতেতো যোগদান নকৰিল আজি 6বাৰ মান হ'ল যদিও নাথাকে তো থাকি লাভ নাই আমি ৰাইজৰ ফালৰ পৰা আমাৰ এটাই অনুৰোধ যাতে আমাৰ কিবা মানে পদত্যাগ কৰিব লাগে ময়ো এইখিনি ৰাইজৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ গতিকে আমাৰ ৰাইজে যাতে ৰাইজৰ ফালৰ পৰা চবেই কৈ আছে অলপো মানে আমাৰ লগত সহযোগ নকৰে একো নকৰে আমি ইয়াক ভোট দি আমাৰ কি লাভ আছে গতিকে মই এটাই অনুৰোধ ৰাখিছোঁ গতিকে যাতে আমাৰ কিবাৰ পৰা পদত্যাগ কৰে আৰু কি নমস্কাৰ পোনপ্ৰথমে মই আমাৰ বন্ধু ৰিপৰ্টাৰসকলক মই ধন্যবাদ দিছোঁ দেৱৰগাঁও ব্লক কমিটি UPPL হৈ পেলাই আজি আমি এই প্ৰেছ মিটটো এইটো কাৰণে মাতিব লগা হৈছে যিহেতু আমাৰ সমষ্টিত যিটো MCLA হিচাপে প্ৰাক্তন যি চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজিলৈকে মানে আমাৰ BTC এছেম্বলিত এবাৰে যোৱা নাই আমি তাৰ কাৰণে আজি এই প্ৰেছ মিটটো কৰিবৰ কাৰণে আজি বাধ্যতা হৈছে আজি আমাৰ মাজত দেৱৰগাঁও সমষ্টি হিচাপে 61,097 ভোটাৰ্ছ আছে আৰু সেই ৰাইজবিলাকে এই ভোটাৰ্ছবিলাকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এটা আশা কৰিছিল যে তেখেতে আজি চৰকাৰত নাই কিন্তু তেখেতে অপজিশ্যন পাৰ্টিত থাকি পেলাই তেখেতে মাত মাতিব ৰাইজৰ সমস্যাবিলাক তেখেতে মাত মাতি পেলাই আঙুলি দেখাই পেলাই তেখেতে ক'ব তাৰ কাৰণে আমি এটা বিশ্বাসত আছিলোঁ আজি আমাৰ দেৱৰগাঁও সমষ্টি হিচাপে চবেই দুখ পাইছে কিয়নো তেখেতে যোৱা 2020 চনৰ যেতিয়া BTC এছেম্বলি মানে BTC ইলেকশ্যন হৈছিল এই সময়ত তেখেতে আমাৰ দেৱৰগাঁও সমষ্টি হিচাপে MCLA হিচাপে তেখেতে জিকি আহিছিল উইনাৰ হৈ আহিছিল আৰু উইনাৰ হোৱাৰ পাছত যেতিয়া আমাৰ UPPL চৰকাৰ যেতিয়া গঠন কৰিছিলে যেতিয়া ফ্ল'ৰ টেষ্ট হৈছিলে তেতিয়া ডিচেম্বৰ 24 তাৰিখ আছিল 2020 এই সময়তে তেখেতে অনলি প্ৰেজেণ্ট হৈছিল তাৰপিছত যেতিয়া আমাৰ এছেম্বলি সেশন যেতিয়া হৈছে প্ৰথম যেতিয়া এছেম্বলি সেশন হৈছিলে আমাৰ জানুৱাৰী 8, 2020 তেখেতে এই সময়ত মানে ইয়াত এটেণ্ড হোৱা নাই এবচেণ্ট হৈছিল
আৰু যোৱা 2000 মানে 20ৰ মানে 28 জানুৱাৰীত আৰু দুই নম্বৰ যেতিয়া ছেশ্যন হৈছিলে তাতো তেখেতে নগ'ল। তাৰপিছত যেতিয়া 26 ফেব্ৰুৱাৰী 2021 হৈছিলে এই সময়ত তেখেতে এবচেণ্ট হৈছে। তাৰপিছত 17 নৱেম্বৰ 2021 তাতে এবচেণ্ট হৈছিলে তেখেতে। আৰু তাৰপিছত 4 এপ্ৰিল 2022 তাতে এবচেণ্ট হৈছিলে। আৰু আজিৰ দিনত 27 ছেপ্টেম্বৰ আমাৰ মানে BTC যি এছেম্বলি সেই এছেম্বলি তেখেতে এবচেণ্ট আজি বাৰৰ লগত 6 বাৰ তেখেতে এবচেণ্ট কৰা হৈছে। তো সেইটো কাৰণে মই প্ৰশ্ন তেখেতক কৰিব বিচাৰিছোঁ, পাৰ্লিমেণ্টাৰী যিটো ছিষ্টেমটো তেখেতে সন্মান নকৰে নেকি? তেখেতে ৰেচপেক্ট নকৰে নেকি? না তেখেতে প্ৰমোদ বড়ো থকাৰ কাৰণে তেখেতে এই এছেম্বলিত গৈ পেলাই তেখেতে মাত মাতিবৰ কাৰণে ভয় কৰে নেকি? মোৰ এটা প্ৰশ্ন হৈছে ৰাইজৰ হয়। কিয়নো তেখেতে তাত থাকি পেলাই তেখেতে ভাল এটা ৰোল ল'ব লাগিছিল। কিয়নো আমি দেখিছোঁ যে আমাৰ অসমৰ যি মানে প্ৰাক্তন যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল তৰুণ গগৈ ডাঙৰীয়া, যেতিয়া সেই 3 বাৰ জিকাৰ পিছত যেতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া যিটো চৰকাৰ BJP চৰকাৰ তেখেতে চিফ মিনিষ্টাৰ হোৱাৰ পিছত আমাৰ তৰুণ গগৈ ডাঙৰীয়া MLA হৈ তেখেতে এছেম্বলিত জইন হৈছিল। আৰু তেখেতে বিভিন্ন ধৰণৰ 15 বছৰৰ তেখেতে যিমান এক্সপেৰিয়েঞ্চ পাইছিল এই সদনৰ মাজৰত তেখেতে এডভাইচ কিছুমান দিয়া আমি দেখি পাইছিলোঁ। ঠিক তেনেকুৱা ধৰণৰ আমি ভাবিছিলোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যে BTCৰ এছেম্বলিত গৈ পেলাই যে আমাৰ কিছুমান যিবিলাক কাম কৰিব বাকী আছে, যিবিলাক কেনেকুৱা ধৰণৰ কাম কৰিব লাগে, এই কাম কৰাবিলাকৰ সম্পৰ্কে তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি পেলাই ভাল এটা এডভাইচ দিব বুলি আমি তেনেকৈ আশা কৰিছিলোঁ। আৰু আপোনালোকে নিশ্চয় আজি গম পাইছে, আজি আমি প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সমষ্টিত মানুহ হয়। ইয়াত কেনেকুৱা ধৰণৰ উন্নতি হ'ব লাগিছিলে, কেনেকুৱা ধৰণৰ কাম কাজ হ'ব লাগিছিল, কিন্তু আমি 17 বছৰ এই কাম কাজৰ পৰা আমি দূৰত থাকিব লগা হৈছে। কিয়নো তেখেতে ৰাইজৰ লগত আমি যেতিয়া ৰাইজৰ মানে কিছুমান ইছ্যুবিলাক লৈ পেলাই তেখেতৰ ওচৰত গৈছিলোঁ, তেখেতে তেতিয়া আমাৰ ৰাইজবিলাকক না পাত্তা কৰিছিল। মই সেইটো কাৰণে তেখেতক আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেখেতে যদি MCLA থাকিবলৈ যদি লাজ কৰে আৰু আমাৰ পাৰ্লিমেণ্টাৰী ছিষ্টেমটো তেখেতে যদি সন্মান কৰিব যদি নাজানে, মই আজি তেখেতক মানে এইটো ক'ব বিচাৰিছোঁ, তেখেতে ৰাইজ হয়, মই ৰাইজ হৈ তেখেতক অনুৰোধ কৰিব বিচাৰিছোঁ, তেখেতে নিজৰ যিটো MCLA পদ এই পদৰ কাৰণে তেখেতে ৰিজিগনেশ্যন লেটাৰ দিব লাগে আমাৰ স্পীকাৰ মহোদয়ৰ ওচৰত আৰু আমাৰ গভৰ্ণৰ মহোদয়ৰ ওচৰত। মই তেখেতক আহ্বান জনাইছোঁ, ৰাইজৰ যদি আমাৰ সমস্যাবিলাক তেখেতে যদি মাত মাতিব যদি নোৱাৰে, তেতিয়া ছাইড হোৱাটোৱে তেখেতৰ কাৰণে খুব ভাল হ'ব বুলি মই আজি মানে ৰাইজ হৈ মই দেখিছোঁ। তো গতিকে মই তেখেতক সেইটো আহ্বান জনাব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক, যে আজি দেৱৰগাঁও সমষ্টিটো বহুত ডাঙৰ এটা সমষ্টি হয়। ইয়াৰ বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকে আজি ইয়াত আমি একেলগে মিলি জুলি আমি ইয়াত সংসাৰ খাই আছোঁ। ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাক আছে, বাঙালী সম্প্ৰদায়ৰ মানুহবিলাক আছে, আমাৰ চান্তাল আদিবাসীসকল ইয়াত আছে, আমাৰ নাথ যোগীবিলাক ইয়াত আছে, ৰাজবংশীসকল ইয়াত আছে আৰু ইয়াত বড়োসকল ইয়াত আছে। তো এই যিমান জনগোষ্ঠীৰ মাজৰত যেনেকৈ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিশ্বাস কৰিছিলোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি MCLA হৈ পেলাই আমাৰ কিছু কামবিলাক তেখেতে কাম কৰি দিব, আৰু লগতে তেখেতে এছেম্বলিত গৈ পেলাই আমাৰ যিবিলাক মানে সমস্যা আছে, ডাঙৰ ডাঙৰ যিবিলাক ইছ্যু আছে, সেই ইছ্যুবিলাক তেখেতে এছেম্বলিত উত্থাপন কৰিব বুলি আমি আশা কৰিছিলোঁ। কিন্তু আজি সেই আশাটো আশা হিচাপে থাকি গ'ল, পূৰণ নহ'ল। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ছাৰে যদি MCLA যদি থাকিবলৈ যদি ইচ্ছা নাই, যদি থাকিবলৈ তেখেতে যদি লাজ কৰে, তেখেতে সদায় নিজৰ পাৱাৰটোকে সদায় যদি বিচাৰে, যদি গাদী সদায় যদি বিচাৰিব যদি যায়, তেতিয়া নিশ্চয় তেখেতে ৰিজিগনেশ্যন লেটাৰ দিয়াটোৱে ভাল বুলি আমি সমষ্টি ভাগী হৈ পেলাই মই তেখেতক অনুৰোধ কৰিছোঁ।